সৰস্বতী পূজা কেনেদৰে কটালে বাৰু? এইবাৰ পিছে মোৰ লগৰ কোনোৱে ঘৰত নাছিল। কিন্তু যেতিয়া ভতিজীসকল ঘৰত থাকে মোৰনো কি টেনশ্যন। সেইকাৰণে মই ধৰিত্ৰী আৰু মোৰ এই টিকলুজনী এজনী আছে তাইৰ লগত গ'লোগৈ মাৰ স্কুলত সৰস্বতী পূজা চেলিব্ৰেট কৰিবৰ কাৰণে। মোৰ মায়ে অংগনবাড়ী কৰে আৰু আমি সকলোৱে জানোৱে যে অংগনবাড়ী স্কুলত কিমান কণ ল'ৰা ছোৱালীবোৰ আহে পঢ়িবলৈ আৰু সেইসকলে যেতিয়া শাৰী পিন্ধি মাৰ চেণ্টাৰত আহিছে নহয়, দেখি ইমান কিউট লাগিছে। তাৰ পাছত আমি সকলোৱে লাগি গ'লোঁ প্ৰসাদ খাবলৈ আৰু প্ৰসাদ খাই লৈ আমি আকৌ ওলাই দিলোঁ ইয়াৰ পৰা মোৰ মামাৰ ঘৰত যাবলৈ, কিয়নো স্কুলৰ সেইটো হৈছে স্কুল আৰু সেইটো হৈছে মোৰ মামাৰ ঘৰ একদম ওচৰত। ভাবক মোৰ মায়ে কিমান ওচৰৰ পৰা যেতিয়া ছোৱালী থাকোঁতেই বয়সৰ পৰাই এই চাকৰিটো কৰি আছিল, একদম ঘৰৰ পৰা ওলাই আহিয়ে নিজৰ চাকৰি কৰা ঠাইখিনি কিমান মজা আছিল নহয়নে বাৰু। তাৰ পাছত মামাৰ ঘৰত চাহ পানী অলপ খাই লৈ আকৌ ওলাই দিলোঁ ঘৰলৈ বুলি। ৰাস্তাত আকৌ মিশিকা আৰু ধৰিত্ৰীয়ে গৰু পোৱালি দেখি এনেদৰে কথা পাতিবলৈ ল'লে। তো আজি ব্লগত ইমানেই। লগ